প্ৰিয় দৰ্শক, আজি আপোনালোকক জীৱন পৰিৱৰ্তন কৰা 10টা উক্তি কম। যদি আপোনালোকে জীৱন পৰিৱৰ্তন কৰিব বিচাৰে তেন্তে ভিডিঅ'টো আপোনালোকৰ বাবে। যিসকলৰ মুখত সকলো সময়তেই হাঁহি লাগিয়েই থাকে, সিহঁতক চাই কেতিয়াও নাভাবিব যে সিহঁতেই সকলো সময়তে সুখী মানুহ, কাৰণ বহুত সময়ত সেই হাঁহিৰ মাজতেই সিহঁতে নিজৰ কষ্টবোৰক লুকুৱাই ৰাখে। ভালপোৱা জীৱনৰ এটা অংশ মাত্ৰ। ভালপোৱা মানেই জীৱন নহয়। জীৱন হ'ল এটা কঠিন পৰীক্ষাৰ নাম, যি পৰীক্ষাত প্ৰত্যেকৰে বাবে প্ৰশ্ন কাকতবোৰ থাকে ভিন্ন ভিন্ন। সেয়েহে অন্য কাৰোবাক অন্ধভাৱে নকল কৰিবলৈ গ'লে পৰীক্ষাত ফেইল কৰাটোৱেই স্বাভাৱিক। এগৰাকী মা শিক্ষিত বা অশিক্ষিত হ'ব পাৰে, কিন্তু আপুনি যেতিয়া জীৱন যাত্ৰাত ব্যৰ্থ হৈ পৰে, তেতিয়া এই গোটেই পৃথিৱীৰ শ্ৰেষ্ঠ উৎসাহ আৰু উপদেশ বিচাৰি পাব আপোনাৰ সেই মাৰ ওচৰতেই। কষ্টই মানুহক পৰিৱৰ্তন কৰে, কষ্টই মানুহক শক্তিশালীও কৰে। যেতিয়া কোনোবাই তোমাক এৰি চিৰকালৰ বাবে দূৰলৈ যাব বিচাৰে, তেন্তে তাক যাবলৈ দিয়া। তুমি তাক কিমান বিচৰা সেইটো নিৰ্ণয়ৰ বিষয় নহয়, বৰঞ্চ সি তোমাক নিবিচাৰে সেইটোৱেই বাস্তৱ। তুমি তাক এৰি জীয়াই থাকিব নোৱাৰিলেও সি তোমাক এৰি জীয়াই থাকিব পাৰিব, এইটোৱেই ধ্ৰুৱ সত্য। সেয়েহে তাৰ অবিহনে নতুনকৈ জীয়াই থকাৰ হিচাপ কৰা। জীৱনত কেতিয়াও যদি ভাবে যে আপুনি উজুটি খাইছে, বাগৰিবলৈ ধৰিছে, তেন্তে সেয়া দ্ৰুত কৰক। হতাশাৰ শেষতো চাই লওক। আপুনি যিমান সোনকালে বাগৰি পৰিব, উঠি থিয় হোৱাৰ বাবে সিমান বেছি সময় আপুনি হাতত পাব। এজন মানুহ বেছি সময় ধৰি যেনেকৈ মন ভাল ৰাখিব নোৱাৰে, ঠিক তেনেকৈ বেছি সময় ধৰি মন বেয়াও ৰাখিব নোৱাৰে। এই উক্তিটো কৈছিল হুমায়ুন আহমেদ। স্বাৰ্থ অবিহনে পৃথিৱীত একোৱেই নাই। জোনৰ স্বাৰ্থৰ বাবেইতো মানুহে জোনক ইমান ভাল পায়। হুমায়ুন আহমেদ। সোণত যেনেকৈ অলপ পানী মিহলাই নিদিলে গহনা মজবুত নহয়, সেই ৰকমেই ভালপোৱাৰ সৈতে অলপ শ্ৰদ্ধা ভক্তি মিহলাই নিদিলে সেই ভালপোৱাও দীৰ্ঘস্থায়ী নহয়। এই উক্তিটো কৈছিল নিমাই ভট্টাচাৰ্য।